ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এখন ঘুগুনিৰ ৰেচিপি। মটৰকেইটা মই ৰাতিয়ে ভিজাই থৈছিলোঁ আৰু এই মটৰকেইটা ভালদৰে সিজি গৈছে। আৰু মই মিডিয়াম চাইজৰ 3টামান আলু কাটি লৈছোঁ আৰু এইখিনি মই কুকাৰত ভৰাই দিম। তাৰপিছত এনেকুৱা এটা জোগৰ পাত্ৰত মই 3 জোগমান পানী দি মটৰকেইটা ভালদৰে সিজাই দিম। তেনেহ'লে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। কুকাৰটোত মটৰকেইটা ভৰাই দিছোঁ আৰু এতিয়া মই কুকাৰটো উঠাই দিম গেছত। 2টা চিটি মৰাৰ পাছত মই নমাই লৈ আহিম কুকাৰটো। আৰু মটৰকেইটা ধুনীয়াকৈ সিজাই লৈছোঁ আৰু এতিয়া মটৰকেইটা মই এটা বাতিত উলিয়াই লৈছোঁ আৰু এতিয়া মই মটৰকেইটাত ভালদৰে তেল মাৰিম। কেৰাহীখন জুইত উঠাই দিছোঁ আৰু গৰম হ'লে মই ইয়াত দিম তেল। তেলখিনি গৰম হ'লে ইয়াত মই দিম কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজ, পাঁচফোৰণ আৰু তেজপাতখিনি দি মই ইয়াত ভালদৰে লৰাই ল'ম। অলপ মচমচীয়া হ'লে ভাজি ল'ম। আৰু এতিয়া মই ইয়াত দিম বটি থোৱা আদা নহৰুখিনি। ভালদৰে লৰাই দিম আৰু অলপ মচমচীয়া হ'লে ইয়াত মই দিম হালধি গুড়ি। আৰু এতিয়া মই ইয়াত দিম সিজাই লোৱা মটৰখিনি। মটৰকেইটা বহাই দি কিছু সময় ভাজি লোৱাৰ পাছত আপুনি ইয়াত দিব আপোনাৰ ফেমিলি অনুযায়ী পানী। আৰু এতিয়া মই দিম ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ আৰু গৰম মছলা পাউডাৰ। কিছু সময় উতলিবলৈ দিব আৰু সোৱাদ অনুসৰি ইয়াত এড কৰিব নিমখ। বহুত ধুনীয়া হৈছে। এবাৰ নিশ্চয় ৰেচিপিটো বনাই চাবলৈ চেষ্টা কৰিব। তেনেহ'লে আহক এতিয়া আমি ৰেচিপিটো প্লেটত অলপ সজাই চাওঁ। মটৰৰ ঘুগুনিৰ ৰেচিপি। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো ছাবস্ক্ৰাইব কৰি দিব আৰু ইমান পৰে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈকে